ময়ো ৰাইজৰ এই প্ৰতিবাদৰ লগত আছো। बासबारि ओनसोलनि दुंहाव थासारियाव MCLA मुनमुन ब्रह्मनि आगान। MCLA मुनमुन ब्रह्मआ खौरां लाहोयो बासबारि ओनसोलनि रायजोफोरखौ। ৰাইজৰ এই হাৰাশাস্তি হোৱা এই পৰিৱেশত মই ৰাইজৰ লগত সুখ দুখৰ বিনিময় কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। क'क्राझार जिल्लानि फयबजरा बियाबनि MCLA मुनमुन ब्रह्मआ खौरां बिजोङाव फोरमायो दि आदानि कम्पानिया 3600 बिघा हा लानो नागिरनायनि हेंथायै गसंनायाव आंबो रायजोजों दङ होनना फोरमायो। ময়ো ৰাইজৰ এই প্ৰতিবাদৰ লগত আছো। आरोबाव MCLA मुनमुन ब्रह्मआ फोरमायो दि फरबजरानि बासबारियाव आदानि टार्मेल पावार प्रजेक्ट APDCL नो हा हगारनायखौ केन्सेल खालामनांगौनि दाबिजों BTCनि प्रिन्सिपाल सेक्रेटारिनो आर'जलाइ गथायो होनना। যোৱা মাহৰ 19 তাৰিখত মে' মাহৰ 19 তাৰিখত প্ৰমোদ বড়োই 3600 বিঘা মাটি ৰাইজৰ বিনা অনুমতিত আদানী প্ৰাইভেট কোম্পানীক এখেতে এলটমেণ্ট দিছে। APDCL তথা APDCL আদানীক কাৰেণ্ট থাৰ্মেল প্ৰজেক্ট বহাবৰ কাৰণে এখেতসকলৰ যি প্ৰপ'জাল এইটো দিয়াৰ কাৰণে ৰাইজে আজি অতিষ্ঠ হৈছে। এখেতসকলৰ মাটি এখেতসকলক লাগে। 6 শিডুলত আমাৰ কিছুমান নিয়ম কানুন আছে। সেই নিয়ম কানুন মতে এই 6 শিডুল এৰিয়াত কোনো তেনেকেই প্ৰফিটেবল ব্যক্তিগত হিচাপে ডাঙৰ কোম্পানী বা ব্যক্তিগত কোম্পানীৰ এনেকুৱা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহাব নোৱাৰে। এই মাটিৰ অধিকাৰ ৰাইজৰ অধিকাৰ। সাধাৰণ ভূমিপুত্ৰসকলে বা ইয়াত বসবাস কৰা ৰাইজসকলে ট্ৰাইবেল ৰাইজসকলে খেতি বাতি কৰি খাব পৰা হ'ব লাগে। বিশেষকৈ এইটো এৰিয়া আৰু তাৰোপৰি এইটো এটা গ্ৰীণ এৰিয়া হয়। ইয়াত খেতি বাতি এগ্ৰিকালচাৰ ধান চব্জি ইত্যাদিৰ বাহিৰে ইয়াতে একো বেছি হেৰি নহয়। গতিকে এই গ্ৰীনাৰী মেইনটেইন হৈ থাকিব লাগে। ৰাইজৰ যি প্ৰতিবাদ এই মাটিটো দিব বিচৰা নাই এখেতসকলে প্ৰাইভেট কোম্পানীক, সেইটোৰ প্ৰতি অনাৰ এটা থাকিব লাগে চৰকাৰৰ। বিনা অনুমতিত এনেকুৱা প্ৰমোদ বড়োৰ নেতৃত্বৰ দ্বাৰা UPPLৰ দ্বাৰা এই অনুচিত কাৰ্যটো ইতিমধ্যে হৈ গৈছে। তাৰ ঘোৰ প্ৰতিবাদ ইয়াতে হৈ আছে। এইটো ময়ো ৰাইজৰ লগত আছো। ময়ো ৰাইজৰ এই প্ৰতিবাদৰ লগত আছো। এই মাটি ৰাইজৰ যি বিবেচনা কৰিছে, মই ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰীক এটা লেটাৰ লিখিছোঁ। পৰ্বতজোৰা ৰাইজৰ হৈ পেলাই পৰ্বতজোৰা ৰাইজে ইতিমধ্যে কেইবাবাৰো প্ৰমোদ বড়োৰ লগত আলোচনাত বহিছে, কিন্তু একবাৰো প্ৰমোদ বড়োই ৰাইজক সঁহাৰি দিয়াটো দেখা পোৱা নাই। গতিকে ৰাইজক সঁহাৰি দিব লাগে আৰু ৰাইজৰ ইচ্ছা পূৰণ কৰিব লাগে, অনাৰ কৰিব লাগে। এই মাটিৰ এলটমেণ্ট প্ৰাইভেট কোম্পানীক যি এলটমেণ্ট দিয়া হৈছে সেই এলটমেণ্ট কেঞ্চেল কৰিব লাগে বুলি মই ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰীক লিখিছোঁ। তাৰপিছত আজি দুদিনমানৰ পৰা মই দেখা গৈছে যে ইয়াতে পুলিচ প্ৰশাসনক লৈ পেলাই ৰাইজক হেৰিত ৰাখি পেলাই আণ্ডাৰ প্ৰেছাৰত ৰাখি পেলাই এই মাটিটো দখল কৰিবৰ কাৰণে চেষ্টা চলোৱা বুলি ৰাইজে এটা অভিযোগ কৰিছে। এইটো দুখজনক। ৰাইজৰ লগত পৰামৰ্শ থাকিব লাগে। ৰাইজক কেতিয়াও এনেকুৱা হাৰাশাস্তি কৰিব নালাগে। ৰাইজৰ এই হাৰাশাস্তি হোৱা এই পৰিৱেশত মই ৰাইজৰ লগত সুখ দুখৰ বিনিময় কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। অসম চৰকাৰে নিশ্চয়কৈ প্ৰমোদ বড়োই ইয়াতে আমাৰ কাউন্সিল চৰকাৰ আছে। প্ৰমোদ বড়োৰ UPPLৰ কাউন্সিল চৰকাৰ এটা আছে। 6 শিডুল এৰিয়াৰ কাউন্সিল এটা চৰকাৰ আছে। এই কাউন্সিল চৰকাৰৰ গ্ৰীণ ছিগনেল অবিহনে অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও ইণ্টাৰফিয়াৰ নকৰিব। নিশ্চয় ইয়াতে প্ৰমোদ বড়ো UPPLৰ প্ৰমোদ বড়ো আৰু UPPLৰ নেতৃবৃন্দসকলে
একেলগ হৈ প্ৰমোদ বড়োৰ জৰিয়তে এখেতসকলে এই মাটিক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক মিছলিড কৰিছে গতিকে নিশ্চয় মুখ্যমন্ত্ৰীও অসমৰ মাননীয় মুখ্যমন্ত্ৰীও এইটোৰ বিষয়ে বিবেচনা কৰিব আজি ৰাইজে স্পষ্ট এটা বাৰ্তা দিছে এইকেইদিনত স্পষ্ট বাৰ্তা দিছে যে এই মাটি কেতিয়াও দিয়া নাযাব নিশ্চয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ সঁহাৰি জনাব